নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ উন্নতি ভিডিঅ'লৈ। আপোনালোকে গাড়ীৰ বাহিৰৰ পৰা দেখিছে খুব সুন্দৰ পৰিৱেশ। পুনৰ আমি চাৰ্চ এটালৈ গৈ আছোঁ। আবেলি আহি অলপ সময় ৰেষ্ট ল'লোঁ। এতিয়া মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এজনৰ লগত আমি দুজনে ওলাই গৈছোঁ খ্ৰীষ্টমাছ তাতে চাম বুলি। এইবাৰ চাৰ্চবিলাক খুব ধুনীয়াকৈ সজোৱা হৈছে হাফলঙত, গতিকে চাই থাকিব ভিডিঅ'টি। আমাৰ কোনো প্লেন নাছিল খ্ৰীষ্টমাছ আমি হাফলঙত উপভোগ কৰিম বুলি, কিন্তু যেতিয়া মিলি যায় ন সকলো পোৱা যায় জীৱনত, এইটো মই বিশ্বাস কৰোঁ। গতিকে এতিয়া ব'লকচোন খ্ৰীষ্টমাছৰ সুন্দৰ মুহূৰ্তসমূহ মই নিজে উপভোগ কৰোঁ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে। চাৰ্চটোত বৰ্তমান প্ৰেয়াৰ চলি আছে, আপোনালোকেও শুনকচোন বাৰু প্ৰেয়াৰটো। খুব সুন্দৰ, চাওকচোন কিমান ডিচিপ্লিন মানুহবিলাকৰ। পুনৰ উন্নতি চাৰ্চলৈ আহিছোঁ, চাই থাককচোন ভিডিঅ'টি সম্পূৰ্ণকৈ। ইয়াতো খ্ৰীষ্টমাছৰ কাৰ্যসূচী চলি আছে, প্ৰেয়াৰ চলি আছে। ব'লকচোন ভিতৰলৈ। প্ৰথমবাৰৰ বাবে আহিছোঁ খ্ৰীষ্টমাছত এনেকুৱা ঠাইত, ভালো লাগিছে। চাৰিওফালে কি ধুনীয়া চাওকচোন বাৰু। এই চাৰ্চটো মূলহৈ নামৰ ঠাইত অৱস্থিত। সোমাই গৈছোঁ ভিতৰলৈ আমি তিনিওজনে, মই, হাজবেণ্ড আৰু হাজবেণ্ডৰ ফ্ৰেণ্ডজন। খুব ধুনীয়াকৈ কাৰ্যসূচীসমূহ প্ৰেয়াৰসমূহ ইয়াত চলি আছে খ্ৰীষ্টমাছৰ। খুব ডিচিপ্লিন তেওঁলোকৰ, দেখি অভিভূত হ'লেও আমাকো বহিবলৈ দিলে। এইবাৰ ডন বস্কো স্কুলখনলৈ আহিছোঁ। চাওকচোন কি সুন্দৰকৈ সজাইছে খ্ৰীষ্টমাছ উপলক্ষে। চাওক, গোটেইখিনি পৰিৱেশে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দিনত নগ'লেও বাৰু, দিনত যাবলৈ টাইম নিমিলিলে আমাৰ। এনেকৈ লাইটিংবিলাক ৰাতি যিমানখিনি মই চাইছোঁ আপোনালোকৰ কাৰণেও ভিডিঅ' কৰি লৈছোঁ দেই, চাই থাকক ধুনীয়াকৈ। সেম ডে আমি ইয়াতে নামঘৰ এটাও আছে হাফলঙত, মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডজনে লৈ গ'ল ইয়াতে। ইয়াৰ পৰিৱেশটো খুব সুন্দৰ, আলহী থাকিবৰ কাৰণে খুব সুন্দৰ ব্যৱস্থা আছে।
শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ আলহী কোঠা লিখা আছে চাগে ইয়াতে লৈ গ'ল। তাৰপিছত এইবাৰ আমি গৈছোঁ হাফলং অট'নমাছ কাউন্সিলৰ মূল কাৰ্যালয়টোলৈ। ভালে লাগিছে, কিন্তু ভালদৰে কেমেৰা কভাৰ কৰিব পৰা নাই, কিন্তু খুব সুন্দৰ আছিল এই ঠাইখিনি। দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই আপোনালোকক সকলোখিনি দেই। বন্ধু বান্ধৱীসকল, আমি 25 ডিচেম্বৰ খ্ৰীষ্টমাছৰ দিনটো এনেদৰে পাৰ কৰিলোঁ। দিনত আমি নিজে ঘূৰিলোঁ অটোলৈ, আৰু আবেলি দেখিছে নহয় মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডজন, তেওঁ আমাক ঘূৰালে নিজৰ গাড়ীত, আৰু ইমান ধুনীয়া ঠাইসমূহলৈ লৈ গ'ল, চাৰ্চলৈ লৈ গ'ল, নামঘৰলৈ লৈ গ'ল। সকলোখিনি তেওঁৰ কাৰণে আমি উপভোগ কৰিব পাৰিলোঁ। বহুত বহুত ধন্যবাদ তেওঁলৈ। পুনৰ লগ পোৱাৰ আশা থাকিল। আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিব ওলাইছোঁ। মোৰ 4th পাৰ্টটো পুনৰ উপস্থিত হ'ম মোৰ নেক্সট পাৰ্টটোলৈ। টিল দেন টেক কেয়াৰ, বাই বাই এণ্ড থেংকছ ফৰ ইয়ৰ টাইম।